তো এতিয়া মই আপোনালোকক CM3AA কেনেকৈ এপ্লাই কৰিব লাগে সেইটো দেখুৱাম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লৈ পিনে আপোনালোকে যিকোনো ব্ৰাউজাৰ খুলি লওক। তাৰপিছত CM3AA মাৰক। CM3AA মাৰাৰ পিছত আপোনালোকৰ এইটো অ'পেন হৈ যাব, লগ ইন চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম। তাত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে চাইন আপ দেখা পাইছে ওপৰত, এটা আছে লগ ইন আৰু এটা আছে চাইন আপ। প্ৰথমতে আপোনালোকে চাইন আপত ক্লিক কৰিব লাগিব। চাইন আপত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰথমতে ইয়াতে নামটো দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে ইমেইল আইডিটো দিব লাগিব। তাৰপিছত কণ্টেক্ট নাম্বাৰটো দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে পাছপৰ্ট যিকোনো এটা ৰাখিব পাৰে। তাৰপিছত ইয়াতে কেপচাটো দি পিনে আপোনালোকে ইয়াতে চাইন আপটো কৰি ল'ব পাৰে। ঠিক আছে। এতিয়া কি হৈছে, 11 তাৰিখে এইটো এপ্লাই আৰম্ভ কৰি দিয়াৰ কথা আছিলে, কিন্তু এতিয়ালৈকে তেওঁলোকে যিটো অনলাইন আবেদন প্ৰক্ৰিয়া সেইটো এতিয়ালৈকে খুলি দিয়া হোৱা নাই। তাৰ আগত মই আপোনালোকক কিছুমান কথা কওঁ। সমত যাই পিনে যিখিনি আপোনালোকৰ এলিজিবিলিটি, সেই এলিজিবিলিটিখিনি কি লাগিব। তাৰপিছত আপোনালোকক যিখিনি বিজনেছ প্লেন আছে, সেই বিজনেছ প্লেনখিনি আপোনালোকক কি লাগিব, কেনেকৈ আপোনালোকে বিজনেছ প্লেনটো তাত লিখিব লাগিব। বহুতে কি কৰে, বিজনেছ প্লেনটো আপোনালোকৰ DTP মাৰোঁতে বা কম্পিউটাৰ অপাৰেটৰ হওক, CSC অপাৰেটৰ হওক, বিজনেছ প্লেনখিনি তেওঁলোকে ভালকৈ ফিল আপ নকৰে। তাৰপিছত তেওঁলোকৰ এই ফৰ্মখন ৰিজেক্ট হৈ যায়। মই আপোনালোকক দেখুৱাম। মোৰ ইয়াতে আছে সকলো ধৰণৰ ডিটেইলছ, যিবিলাক আপোনালোকৰ ব্ৰইলাৰ, যদি কোনোবাই ব্ৰইলাৰ ফাৰ্মিং অনলাইন কৰিব খোজে, বিজনেছ প্লেনটো মোৰ তাত পাব। তাৰপিছত মাছৰুমৰ বিজনেছ প্লেনটো পাব, ডাক ফাৰ্মিং, গট ফাৰ্মিং, গ্ৰচাৰী পিক, গোটেইখিনি আপোনালোকৰ যিখিনি আপোনালোকৰ CM3AA, ঠিক আছে, CM3AA আপোনালোকৰ যিখিনি বিজনেছ প্লেন লাগে, প্ৰজেক্ট ৰিপৰ্ট হওক, বিজনেছ প্লেন হওক, সকলো ধৰণৰ গোটেইখিনি ডিটেইলছ মোৰ তাত পাব। আপোনালোকক মই যেতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, অনলাইন আবেদন প্ৰক্ৰিয়াটো কেনেকৈ কৰিব লাগে সেইটোও দেখুৱাই দিম। প্লাছ আপোনালোকক মই এই যিবিলাক বিজনেছ প্লেন আছে, ধৰক প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে গটেৰী ফাৰ্ম। গটেৰী ফাৰ্মৰ বিজনেছ প্লেনটো আপোনালোকে কেনেকৈ তাত লিখিব লাগিব, যাতে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট নহয়। ঠিক আছে। মই যোৱাবাৰ নিজেও এপ্লাই কৰিছিলোঁ আৰু মই এইটো পাবলৈ সক্ষম হৈছোঁ, আৰু বহুত কাষ্টমাৰৰ মই কৰি দিছোঁ, তেওঁলোকেও এই আঁচনিটো পাবলৈ সক্ষম হৈছে। গতিকে এই বিজনেছ প্লেনেই হওক বা প্ৰজেক্ট ৰিপৰ্টেই হওক, এইখিনি নলেজ মোৰ আছে। আৰু মই কৰা ধৰণে যদি আপোনালোকেও এই অনলাইনটো কৰে, বিজনেছ প্লেনটো আপোনালোকে কপি পেষ্ট মাৰিব পাৰিব। আপোনালোকে ৱৰ্ড ফাইলতো পাব, PDF ফাইলতো পাব, যেনেকৈ লাগে তেনেকৈ পাব। আপোনালোকে গোটেইখিনি আপোনালোকৰ সুবিধা কৰি দিয়া হ'ব। গতিকে গট ফাৰ্মিং ইয়াতে আছে, গটেৰী ফাৰ্মিং, ইয়াৰে বিজনেছ প্লেনটো পাব। আপোনালোকে যদি বিচাৰে হানি প্ৰচেছিং, এইটোও পাব। লেডিজ বিউটি পাৰ্লাৰ, কোনোবা যদি বিউটি পাৰ্লাৰ খুলিম বুলি ভাবি আছে, তাৰ কাৰণে অনলাইন আবেদন কৰিব বিচাৰিছে, তেওঁলোকেও পাব। মাছৰুম কাল্টিভেশ্যন, তাৰপিছত পিক ফাৰ্মিং, চিকেন ডায়েৰী, পিক ফাৰ্মিং, তাৰপিছত আছে কেটেল ফিড। ইয়াতে কেইটামান মই আপোনালোকক দেখাই দি আছোঁ। ভালেকেইটা আছে আপোনালোকৰ ইয়াত, যিখিনি আছে গোটেইখিনি ডিটেইলছ পাই যাব মোৰ তাত। বিজনেছ প্লেনখিনি, পিক ফাৰ্মিং পাব। আপোনালোকে ইয়াত চাই পিনি আপোনালোকে অনলাইনো আবেদন কৰিব পাৰিব। কিছুমানৰ ধৰি লওক ডায়েৰী ফাৰ্মিং আছে, সেইটো কৰিব পাৰিব। আৰু কিছুমানে ধৰক নিজৰ কম্পিউটাৰ জেৰক্স ষ্ট'ৰ আছে, CSC চেণ্টাৰ আছে, তেওঁলোকেও পাৰিব। কোচিং চেণ্টাৰ যদি আছে কিছুমানৰ, তেওঁলোকেও পাৰিব। আৰু এইবিলাক গোটেইখিনি বিজনেছ প্লেন মোৰ তাত পাব। যেতিয়াই অনলাইন আৰম্ভ হয়, অনলাইন আৰম্ভ হোৱাৰ লগে লগে যিমান আপোনালোকৰ বিজনেছ প্লেনখিনি লাগে আপোনালোকক, সেইখিনি মই গোটেই দিবলৈ চেষ্টা কৰিম। হোৱাটছআপত দিবলৈ চেষ্টা কৰিম, বা মেইলত হওক, টেলিগ্ৰামত হওক, য'ত যেনেকৈ পাৰোঁ তেনেকৈ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তাৰ আগত মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বিজনেছ প্লেনখিনিতো মোৰ গোটেইখিনি পাবই। লগতে বহুতে কি কৰে, প্ৰজেক্ট ৰিপৰ্টটো আপলোড দিয়াত ভুল কৰে। প্ৰজেক্ট ৰিপৰ্টটো বনাওঁতে ইমান সহজ নহয় বা ইমান কঠিন নহয়। যিসকল CSC অপাৰেটৰ হওক বা জেৰক্স দোকানী হওক, এইটো অনলাইন আবেদন কৰিব, তেওঁলোকে এইটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেওঁলোকৰ। যদি আগত কৰা নাই, যদি এইবাৰেই নতুনকৈ কৰিছে, তেনেহ'লে তাহাৰ ভুল হোৱাটো স্বাভাৱিক। কাৰণ ইয়াত বহুতো কিছুমান অংক কৰি এই বিজনেছ প্লেন হওক
বা আপোনালোকৰ যিটো প্ৰজেক্ট ৰিপৰ্ট হওক সেইটো বনোৱা যায়। গতিকে আমাৰ যিহেতু এইটো কৰি পেলাই এক্সপিৰিয়েঞ্চ এটা হৈছে আমাৰ, গতিকে আমি বহু ধৰণৰ আমাৰ হাতত কাষ্টমাৰ আহে আৰু তেওঁলোকৰ আমি বিজনেছ প্লেন হওক বা প্ৰজেক্ট ৰিপৰ্ট হওক আমি এইবিলাক বনাব লাগে বা আমাৰ বনাই থোৱা আছে। যিহেতু আমি 1-2 বছৰ ধৰি এইটো কাম কৰি আছোঁ, গতিকে এইখিনি আৰু এইটো অনলাইন কৰি পেলাই আমি নিজেও এইটো পাবলৈ সক্ষম হৈছোঁ। সেই বিষয়ত আমাৰ যিহেতু এই বিষয়ে বহুত নলেজ আছে, তো সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে যদি এই কিছুমান আপোনালোকৰ ভুল নাথাকে, আপোনালোকেতো অনলাইন কৰিবলৈ যায় CSC চেণ্টাৰত, তেওঁলোকে কি কৰে বহুত ভুলকৈ আপোনালোকক অনলাইনটো কৰি দিয়ে, তো আপোনালোকে গম নাপায়। আপোনালোকৰ অনলাইনটোতো এই ৰিচিপ্টখন ওলাই যায়, কিন্তু আপোনালোকে গম নাপায় যে আপোনালোকৰ শুদ্ধ হৈছে নে অনলাইনটো নে ভুল হৈছে। গতিকে আপোনালোকে এইটো অনলাইন কৰাৰ সময়ত বা যেতিয়া অনলাইন কৰি থাকিব তেতিয়া আপোনালোকে চাই থাকিব, ঠিক আছে। আৰু যদি বিচাৰে এই আপোনালোকে যদি গোটাৰী ফাৰ্ম হওক বা ব্ৰইলাৰ ফাৰ্ম হওক বা আপোনালোকে যদি গাহৰি ফাৰ্ম কৰিব বিচাৰিছে, যদি আপোনালোকক বিজনেছ প্লেনটো লাগে, আপোনালোকক মই হোৱাটছআপত দিবলৈ চেষ্টা কৰিম, নাইবা আপোনালোকক মই মেইলত দিবলৈ চেষ্টা কৰিম। আপোনালোকে তাৰ পৰা কপি পেষ্ট মাৰিলে হ'ব, বা আপোনালোকে সেই ফাইলটো লৈ কিনে আপোনালোকে য'ত অনলাইনটো কৰিব তেওঁক যদি আপোনালোকে বিজনেছ প্লেনটো দিয়ে, সেইটো তেনেকৈয়ে হৈ যাব। গতিকে বহুতেই কিছুমানে ভুল কৰে এইটো বিজনেছ প্লেনটো কৰোঁতে। অনলাইনটোতো সহজেই, বাকী গোটেইখিনি এড্ৰেছ মাত্ৰ ফিল আপ কৰিব লাগে, এড্ৰেছ ডকুমেণ্ট এইখিনি ফিল আপ কৰিব লাগে। কিন্তু মেইন কাম হ'ল তাতে বিজনেছ প্লেনটোত তেওঁলোকে কি কৰে, বহুতে কিছুমানে মাত্ৰ লিখি দিব। যদি আপোনালোকে গোটেৰী ফাৰ্ম এপ্লাই কৰি আছে, তো গোটেৰী ফাৰ্মৰ বিষয়ে এনে কিবা কিবি তাত লিখি দিয়ে, তাৰ ফলত আপোনাৰ ফৰ্মখন ৰিজেক্ট হয় আৰু আপুনি গমেই নাপায় যে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈছে। গতিকে এইবোৰ ভুল যাতে আপোনালোকৰ নহয়, কাৰণ যোৱা বছৰ বহুত ব্যক্তিয়ে অনলাইন এপ্লাই কৰিছিল কিন্তু তেওঁলোকে নাপালে, কাৰণ বহুতো তেওঁলোকৰ কি হৈ আছিলে, এই বিজনেছ প্লেন আৰু প্ৰজেক্ট ৰিপৰ্টটো বহুত ভুল হৈ আছিলে। তো সেইকাৰণে কিছুমানে বহুতেই নাপালে। তো এইবাৰ যাতে আপোনালোকৰ ভুল নহয়, বা আপোনালোকে যদি যোৱাবাৰ এপ্লাই কৰিছিলে এইবাৰ যদি আপোনালোকে এপ্লাই কৰে, তেনেহ'লে এইবোৰ ভুল যাতে আপোনালোকৰ নহয়, তাৰ কাৰণে আপোনালোকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়াই অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়া মই আপোনালোকক যিখিনি আপোনালোকৰ বিজনেছ প্লেন লাগে, গোটেৰী ফাৰ্ম, মাছৰুম হওক, গাহৰি ফাৰ্মিং হওক, আপোনালোকৰ চিকেন ব্ৰইলাৰ ফাৰ্মিং হওক, গোটেইখিনি বিজনেছ প্লেন মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক। যেতিয়াই অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়া মই আপোনালোকৰ কাৰণে আপডেট লৈ আহিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। এতিয়ালৈকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, খুলি দিয়া নাই। তেওঁলোকে কৈছিল যে 11 মাৰ্চত হ'ব, কিন্তু এতিয়ালৈকে 11 মাৰ্চত অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। তো যেতিয়াই অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়াই মই আপোনালোকক জনাই দিম। তেতিয়ালৈকে ধন্যবাদ।